আপুনি কুশলে আছেনে? জানে, এৰি অহা দিনৰ স্মৃতিবোৰে মোক এতিয়াও বৰকৈ আমনি কৰে। সন্ধিয়াৰ ডেকাদাৰ দোকানত চাহকাপেৰে বহা আড্ডাবোৰ সঘনাই মনত তোলা দি থাকে। কিয়নো সেই চিৰপৰিচিত চুকটোতেই যে আপোনাৰ লগত দেখা সাক্ষাৎ হৈছিল। আপুনি বাৰু গাখীৰ চাহ কিয় খোৱা নাছিল? সুধিম বুলি ভাবোঁতেই যে সকলো জৱনিকা পৰিল। আৰু আপুনি যে সেই আকাশী নীলা চাৰ্টটোৰে আহে, তেতিয়া মোক লগৰবোৰে জোকায়। কি বুলি জানে? ঐ আকাশী, তোৰ মানুহজন তোৰ সৈতে আহিছে আজি। কৰিডৰত আপোনাৰ লগত যে খুন্দা খাইছিলোঁ, আপোনাৰ হয়তো মনত নাই। কিন্তু সেই দিনটোৰ পিছৰ পৰাই যে মোৰ লাইটনেছ কনভাৰ্ট হৈছিল লাভলৈ। সপোনবোৰতো আপোনাকেই অংকন কৰিছিলোঁ। আকাশখনতো দেখিছিলোঁ আপোনাৰ প্ৰতিচ্ছবি। কাৰণ আপোনাৰ লগত প্ৰথম দেখাই যে সেই আকাশী নীলা চাৰ্টটোৰেই হৈছিল। আপুনি জানে, আজিও যে মই সেই 5 টকীয়া কেকটি খাই বৰ ভাল পাওঁ। কাৰণ আপুনি যে সদায় খাইছিল চাহকাপৰ সৈতে। সকলো সলনি হ'ল জানে। আনকি ডেকাদাৰ দোকানো সেই ঠাইত নাই। মাথো ৰৈ গ'লোঁ মই সময়ৰ হাতত আপোনালৈ অপেক্ষা কৰি। সদায় যাওঁ ডেকাদাৰ দোকান থকা ঠাইখিনিলৈ। কিজানি আপোনাক লগ পাৱেই বা? কিজানি কল্পনাৰ সাগৰৰ পৰা ওলাই মুখামুখিকৈ আপোনাক সুধিব পাৰোঁৱেই বা? আপুনি কুশলে আছেনে?